Hello everyone, teacher bra another video la আপোনালোকক স্বাগতম জনাইছো। পোন প্ৰথমে কৈ লও যিসকলে মোৰ ভিডিও চাই আছে তেওঁলোকৰ কাৰণে অশেষ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো প্লিজ সাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু শেয়াৰ কৰিব নাপাহৰিব। যিহেতু ভাবিলো আজি দুপৰীয়া সাঁজটো বনাওতে এটা ভিডিও কৰো, সেইকাৰণে ভিডিওটো আৰম্ভ কৰিছো আৰু আপোনালোকৰ আগত শেয়াৰ কৰো বুলি ভাবিলো। কি বনাও কি নবনাও আপোনালোকৰ আগত দেখাই থাকিম। তেতিয়া হলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো বলক। প্ৰথমতে মই ৰসুন জলকীয়া আৰু এনেকুৱা শুকান জলকীয়া কেইটা মই অলপ পুৰি লৈছো। এয়া কচু এনেধৰণে কাটি লৈছো আৰু দাইল অলপমান লৈছো আৰু এফালে ঔটেঙা দুবা কলি মই এনেকে ধৰণে কাটি লৈছো আৰু এয়া হৈছে হুকটি। এই প্ৰেছাৰ কুকাৰত গোটেইখিনি মই এতিয়া ইয়াত দি দিম। আৰু ৰসুন মই এনেধৰণে সৰুকৈ কাটি লৈছো 3টামান, সেয়া দি দিম। তাৰপিছত আদা নহৰু আৰু জলকীয়া একেলগতে খুন্দি লৈছিলো, কেঁচা জলকীয়া এইখিনি ইয়াত দি দিম মই। একচুয়ালি এইখিনি হুকটি পপাৰ হুকটি মাছ নহয়, এইখিনি হুকুৱাই থোৱা মাছ খুন্দি পিনি ৰখা, সেয়া দিছো। হুকটি মাছৰ পদ্ধতিটো অলপ বেলেগ। এয়া অলপ জালুক দিছো, নিমখ আৰু হালধি সোৱাদ অনুসৰি আপোনালোকে দিব। যিটোত মই দাইলখিনি ৰাখিছিলো সেই বাটিটোৱে মই প্ৰায় 4 বাটিমান পানী দিছো। আপোনালোকৰ ঘৰৰ মেম্বাৰ অনুযায়ী দিব। আৰু পাছত দিছো মান ধনিয়া অলপ। তাৰ পিছত আৰু এবিধ থাকি গৈছে, সেয়া হৈছে কেঁচা মিঠাতেল। এতিয়া মই গেছত বহাই দিম। তাৰ পিছত এফালে মই কলডিল আৰু আলু সবজি বনাম। কলডিল আৰু আলু কাটি থৈছো এনেধৰণে, পিয়াজ এটি কাটি লৈছো। এক কেৰাহী গৰম কৰি লৈছো। এটোটো আপোনালোকে জানে সিম্পল, তথাপিতো মই এনে ভিডিও এটা বনাইছো যেতিয়া ইয়াৰ ভিডিও বনাই দিলো। প্ৰথমতে মই নিমখ আৰু হালধি এটো কাৰণে দি লৈছো। কলডিলখিনি হালধিখিনি লদা লদা হৈ থাকিব পাৰে, হয়তো গোটেই কলডিলখিনি ভালদৰে এডজাষ্ট নহব পাৰে নিমখ আৰু হালধি, সেইবাবে মই প্ৰথমতেই দি ললো। এফালে মোৰ কচু শাকো তৈয়াৰ হৈ গ'ল। দেখিছে নহয়, খুব ধুনীয়া এটা কালাৰ আহিছে আৰু গোন্ধটো খুব এটা ধুনীয়া গোন্ধ ওলাইছে। এয়া মোৰ থালি তৈয়াৰ হৈ গ'ল। আপোনালোকৰ যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব পাৰে। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিওটো ইমানতে সামৰিছো। বাই বাই, টেক কেয়াৰ অল।